হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ডিছ চেনেল ব্লগৰ স্বাগতম জনাইছোঁ। ভোগালী বিহু হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিম আপোনালোকক। আৰু আজি হ'ল উৰুকা। ভোগালী বিহুৰ যিহেতু অসমীয়া ৰীতি নীতি মতে মেজি পাতিব লাগে। আমি মেজি পাতিবৰ কাৰণে খৰি কাটিব আহিলোঁ। ৰাতিপুৱা আহিলোঁ ঠাণ্ডা এইবিলাক গৰম চলা পিন্ধি আছিলোঁ। সেইবিলাক আৰু খৰি কাটি মেলি ফাইনেলি এতিয়া আহি আছোঁ। খৰি কাটোতে ভিডিঅ' কৰা নহ'ল, কাটি মেলি বহুত কুঁৱলী গৈছে। ৰাতিপুৱা গ'লোঁ 7টামান বজাতে গ'লোঁ, এতিয়া আহিছোঁ আমি 10টামান বাজিলে। এতিয়া মেজি পাতিমগৈ, খৰি আনি আছোঁ। সেইটো ভিডিঅ'টো তুমি অকলে তুমি খৰিছে না আনালো? সেয়া আমাৰ মেজি খৰি। ফাইনেলি আমি মেজি খৰি কাটি লৈ আনিলোঁ। মায়ে পিঠা বনাই আছে। এয়া বনাই হ'ল আধাও বনাই আছে পুৰা হোৱাগেনে। তিল আৰু গুড় পুৰা খানি আছে খানা বনাবলৈ। এইটো কেৰাহী এইটো ষ্টিলৰ পুৰা চলি আছে খানা। এইফালে জুই খুৱাইছে, শাক পাচলি কৰি আছে। ৰান্ধনি কি হ'ব? নাচিৰা অকণমান এগাল চুবাই দিলে এগাল চুবাই দিলোঁ আমি। মই নাই ন বাৰু সিহঁতে চুৰে কেইটা মেইন চুকেইটা ক'বাই দিলে কৈ দিয়া মই অসমীয়া আমাৰ অসমীয়া কেনেকুৱা তোমাৰ অনুভৱ কৰা? তোমাৰ মাঘৰ বিহু অনুভৱ কৰা তুমি? ক'বা চুৰ কৰিলা তুমি? একো নহয়, মুখত নাখাই দিয়া একো নহয়। এনেকৈ থাকিলে কিন্তু বেয়া হ'ব। তই ইমান ভয় কৰিছ দে। ধুনীয়া আহিবা আকৌ আহিবা।